তো সেই বস্তু স্যার যদি আপুনি যদি ঘৰতে বহি থাকে আৰু ঘৰতে বহি যদি আপুনি কিবা এটা টকা ইনকাম কৰিব বিচাৰে তেনেহ'লে আপোনাৰ কোনো এটা বস্তু কষ্ট কৰিব লাগিব বা কোনো এটা বস্তু আপুনি বিক্ৰী কৰিব লাগিব তেতিয়া আপুনি টকা ইনকাম কৰিব পাৰিব তো না আজি মই এনেকুৱা এটা এপ্লিকেশ্যন লৈ আছোঁ যিটোৰ পৰা নেকি আপুনি কি ৰিচাৰ্জ বেছি আপুনি টকা উপাৰ্জন কৰিব পাৰিব জাষ্ট আপোনাৰ ঘৰতে বহি ৰিচাৰ্জ বেছি টকা উপাৰ্জন কৰিব ইয়াত কোনো আপোনাৰ আইডি লওঁতে কোনো ধৰণৰ চাৰ্জ দিব নালাগে কোনো টকা দিব নালাগে তো আপোনাৰ সম্পূৰ্ণ আইডিখন ফ্ৰী যাব ফ্ৰীত পাই যাব আপুনি ঘৰতে বহি ৰিচাৰ্জ বেছি টকা উপাৰ্জন কৰিব পাৰিব আৰু এটা প্ৰতিটো ৰিচাৰ্জৰ কমিশ্যন আছে এটা ভাল কমিশ্যন আছে আজি মই এটা বহুত বঢ়িয়া এটা এপ্লিকেশ্যন লৈ আহিছোঁ যিটোৰ পৰা নেকি আপুনি ৰিচাৰ্জ কৰিব পাৰিব তেনে কেনেকৈ কৰিব সম্পূৰ্ণ প্ৰচেছটো মই ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আজিৰ ভিডিঅ'টোত তো আগৰো সকলোৱে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আৰু লগতে মোৰ এটা ৰিকুৱেষ্ট যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়া টেকনিকেল আহমেদ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন ভিডিঅ'বিলাক আপলোড কৰাৰ লগে লগে আপোনাৰ মোবাইলত সকলোতকৈ আগতে যায় তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ সেনেকৈ যদি আপুনি ৰিচাৰ্জ কৰিব বিচাৰে তেনেহ'লে মোৰ ডিছক্ৰিপশ্যনত গৈ এটা লিংক পাব বা আপুনি যদি আপুনি প্লে ষ্ট'ৰ চাৰ্চ কৰিব NATTY বুলি চাৰ্চ কৰাৰ লগে লগে এইটো চাইছে ৰিচাৰ্জ কেছবেক বুলি এটা অপশ্যন দি আছে এইটো আপুনি ক্লিক কৰিব বা মোৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব তাৰ পৰা আপুনি কি কৰিব পাৰিব যে ৰিচাৰ্জ নেটি ইণ্ডিয়া বুলি এটা অপশ্যন দিয়া আছে এইটো বহুত বঢ়িয়া এপ্লিকেশ্যন একদম নতুন ওলাইছে ইয়াত বহুতো বাম্পাৰ অফাৰ দিয়ে আৰু পে'মেণ্টবিলাক বহুত ইজিলি হৈ যায় ইয়াত কোনো দেৰি নকৰে এতিয়া চাইছে এইটো মোৰ আপুনি কি ইনষ্টল কৰিব নহ'লে মোৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব তাৰ বাবে আপুনি ইনষ্টল কৰি ল'ব পাৰিব এতিয়া আপুনি মোৰ ইনষ্টল কৰা আছে কাৰণে মই অ'পেন কৰিছোঁ অ'পেন ক্লিক কৰাৰ লগে আপোনাৰ মোবাইল এনেকুৱা এটা পেজ আহিব আপুনি কি কৰিব যদি এইটো হৈছে অল্ড ইউজাৰ আপুনি যদি নিউ ইউজাৰ তেনেহ'লে আপুনি নিউ ইউজাৰ ক্লিক কৰিব এছে নিউ ৰেজিষ্টাৰ বুলি অপশ্যন দিয়া আছে ইয়াত আপুনি কি কৰিব আপোনাৰ নামটো মই চিলেক্ট কৰি দিব মই মোৰ নামটো চিলেক্ট কৰি দিছোঁ যে মই নামটো চিলেক্ট কৰি দি আছোঁ আপোনাৰ নামটো ইয়াত কি হ'ব আপুনি ইমেইল বহাব মোবাইল নম্বৰ বহাব পাছৱৰ্ড আপুনি 4টা সংখ্যা বহাব 996 বা কোনো এটা বহালেই হ'ল আৰু ইয়াত আপোনাৰ চেম বহাব আৰু ইয়াত আপুনি ৰেজিষ্টাৰ অপশ্যন ক্লিক কৰিব সেনেকৈ যেতিয়া মই ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত এতিয়া চাইছে মই আগতে এই ছফ্টৱেৰটো মই ইউজ কৰি আছোঁ কাৰণে মোৰ চাইছে মই 518 টকা মোৰ এড কৰা আছে মোৰ ৱালেটত আছে ইয়াত বহুত একদম ইজিলি মই ৰিচাৰ্জ কৰিব পাৰিব আপুনি ৰিচাৰ্জ কৰিব পাৰিব সম্পূৰ্ণ প্ৰচেছটো মই আজি এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণ দেখুৱাই দিম যাতে মই কিমান টকা ৰিচাৰ্জ কৰিছোঁ ইয়াত সম্পূৰ্ণ ডিটেইলছবিলাক দিয়া আছে ষ্টুডিঅ'বিলাক দিয়া আছে এতিয়া আপুনি কি কৰিব যদি আপুনি টকা এড কৰি বিচাৰিছে কিন্তু মোৰ ইয়াত 518 টকা দিয়া হৈছে কিন্তু আপোনাৰ মোবাইলত মাত্ৰ ইয়াত 00 শ্ব' হ'ব আপুনি 00 শ্ব' হ'ব আপুনি কি কৰিব ইয়াত এড মানি এটা অপশ্যন দি আছে ইয়াত এড মানি অপশ্যন দি আছে আপুনি এড মানি অপশ্যন ক্লিক কৰিব ইয়াত কি কৰিব আপুনি ফোনপে গুগল পে যিকোনো UPI জৰিয়তে আপুনি টকা এড কৰিব মই আপুনি যদি ইয়াত 100 টকা এড কৰিব বিচাৰে ইয়াত 1000 টকা এড কৰিব বিচাৰে তেনেহ'লে যিটো আছে তলত এইটো ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ বহুতকেইটা অপশ্যন শ্ব' হৈ যাব ইয়াত মোৰ পে'টিএমটো শ্ব' হৈ আছে চাইছে পে'টিএমটো মোৰ শ্ব' হৈ আছে মই এতিয়া এড নকৰোঁ মোৰ এড কৰা আছে কাৰণে মই এড নকৰোঁ মই ইয়াতে কেঞ্চেল মাৰি আছোঁ মই ইয়াত কেঞ্চেল কৰি দি আছোঁ তো এতিয়া আপুনি কি কৰিব আপুনি কেনেকৈ ৰিচাৰ্জ কৰিব মাত্ৰ আপুনি ডিটেইলছ ইলেক্ট্ৰিচিটি বিল ৱাটাৰ আপুনি গেছ বল তেতিয়া অপশ্যন আছে আপুনি ৰিচাৰ্জ কৰিব পাৰিব আপুনি কি কৰিব প্ৰিপেইড অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপুনি মোবাইল নম্বৰটো বহাব যিটো মোবাইলত নেকি ৰিচাৰ্জ কৰিব এইটো মোবাইল নম্বৰ বহাব তো এটা মোবাইল নম্বৰ বহাই দিব বহাই দিয়াৰ পাছত আপুনি কি কৰিব মই মোবাইল নম্বৰ বহাই দিয়াৰ পাছত আপুনি ইয়াত কি কৰিব ইয়াত কোনো চিম এইটো এয়াৰটেল না জিঅ' এইটো আছামটো চিলেক্ট কৰি দিব আৰু এইটো কি কৰিব কিমান টকা ৰিচাৰ্জ কৰিব এইটো চিলেক্ট কৰি দিব চলক মই 49 ৰিচাৰ্জ কৰিছোঁ আৰু মোৰ আপুনি যিটো আগতে যিটো এমপিন দিছিলে এমপিনটো আপুনি ইয়াত মাৰি দিব বাছ হৈ গ'ল তেনেকৈ আপুনি ৰিচাৰ্জ কৰিব পাৰিব তাৰপিছত ছাবমিট ক্লিক কৰি একেবাৰে ইজি আপোনালোকে পাৰিব একেবাৰে ইজি মই ইয়াত দেখুৱাই দিছোঁ আপুনি কিমান কমিশ্যন আছে ইয়াত চাইছে কমিশ্যন হৈছে এয়াৰটেল আছে 2.5% আৰু জিঅ' আছে এয়াৰটেল আছে বহুতেই এইটো কমিশ্যন দীঘল পাইছে আপোনালোকে এই এপছটো আপোনালোকে ডাউনলোড কৰি লওক আৰু সম্পূৰ্ণ ফ্ৰী বহুতো টকা ইনকাম কৰিব পাৰি এই এপছটোৰ জৰিয়তে মই বহুত টকা আৰ্নিং কৰিছোঁ তো আজিলৈ ইমানে আছিলে ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰিব লগতে লাইক চেক কৰি দিব আৰু আজিলৈ ইমানেই বাবে টাটা আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ